Hello guys, welcome back to the another video. তো গাইজ বৰ্তমান হৈছোঁ মই ৰহা কলেজৰ যোনটো কলেজ উইক মানে সাপ্তাহিক যোনটো পাতে চ' তাত মই আহি উপস্থিত হৈ গ'লোঁ। তাৰপিছত ইয়াত দেখিছে ষ্টাৰ্টিঙত আপোনালোকে নিশ্চয় দেখা পাইছে বহুতো গাড়ী আছে আৰু ইয়াৰ ডিপাৰ্টমেণ্ট মানে সকলোকেইটাৰ ডিপাৰ্টমেণ্ট আছে আৰু সকলোকেইটা ডিপাৰ্টমেণ্টে লগ হৈ পেলাই আৰু এনেদৰে কৰিছে। বাকী আপোনালোকে চাওক ইয়াত সকলোবোৰ দেখা পাব, যোনটো জয়মতী বেদ হৈ গদাধৰ সিংহ বেদ হৈ ধৰি বহাগ বিহু, কাতি বিহু, মাঘ বিহু যিবোৰ আছে সকলোবোৰ ডিপাৰ্টমেণ্টে ধৰি লওক মিলি পেলাই এনেকৈ কৰিছে। বাকী আপোনালোকক দেখাব চেষ্টা কৰিম, আপোনালোকে ভিডিঅ'টো চাই থাকক। ব'লক চ' গাইজ লাহে লাহে গাড়ীবোৰ মানে আগবাঢ়িব ধৰিছে। বাকী আপোনালোকক চাই থাকক। এইটো এটা ৰাউণ্ড ঘূৰাব, এটা ৰাউণ্ডটো ঘূৰাই পেলাইহে বৰ্তমান ৰিটাৰ্ণ ইয়াতে আহি উপস্থিত হ'ব বাৰু কলেজতে। তাৰপিছত আৰু কিছুমান কুৱেশ্যন কৰা হ'ব, তাৰ কাৰণে এখন বেলেগ স্কুলৰ পৰা ধৰি লওক এজন টিচাৰৰ মাতিছে, এজন নহয় এনেকৈ 3-4জন টিচাৰ আছে। তেনেদৰে প্ৰশ্নবোৰ সুধিব, সোধাৰ পিছত সকলোবোৰৰ ডিপাৰ্টমেণ্টকে সুধিব, সোধাৰ পিছত তাৰ ৰিজাল্টটো দি দিব নেক্সট ডে'। আধুনিক Ghost. বাকী এপাক আহি আমি 4 লাইনত পালোহি, যোনটো হাইৱে হয়, যোনটো আমাৰ 27 নং ৰাষ্ট্ৰীয় ঘাইপথ হয় ৰহা কলেজৰ প্ৰায় ওচৰতে। চ' এতিয়া বৰ্তমান আমি যোনটো কলেজলৈ আমি যোনটো এটা ৰাউণ্ড হয়, ৰাউণ্ডটো কমপ্লিট হৈ গ'ল। কমপ্লিট হোৱাৰ পিছত আমি এতিয়া আহি গ'লোঁ। বাকী এই মহান ব্যক্তিজনক সোধোঁ, তেওঁ অনুভৱটো কেনে পালে ভাল লাগিলে নে গোটেই ঘূৰি? আপুনি সূৰ্যদেৱতাক এটা নোট জনাওক যে আপুনি ৰ'দটো নাইকিয়া কৰিব দিয়ক। আমি সূৰ্যদেৱতাক দেখাই দিছোঁ। আমি কৈছোঁ এতিয়া যে ভল্টেজটো অলপ কমাব লাগে। এই ল'ৰাটো দেখিছে বহুত দূৰৰ পৰা আহিছে, তেওঁ গোটেই মানুহটো ৰ'দত গোটেই কোলা পৰি গৈছে, মানুহটো নিশ্চয় দেখা পাইছে আপোনালোকে। এয়া দেখিছে পানী নাইকিয়া, সেই দেখিছে পলহ চলহ মাৰি আছে। এইপিনে চাওক পিঠা খোৱা ব্যস্ত। মাছ দেখাওক, মাছটো দেখাই দিয়ক। আজিকালি ডিজিটেল দেখিছে নিশ্চয়, মাছ ওলাই গৈছে। এইপিনে ৰুব আহিছে, এইপিনে মাংস চাংস লৈ খিলিয়া